নমস্কাৰ, মই সত্যব্ৰত শইকীয়াই আপোনালোক সকলোকে অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আজি এক সুন্দৰ পৰিৱেশৰ মাজত আছোঁ, প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ। আৰু আজি অনুষ্ঠানটো অকণমান ব্যতিক্ৰম হ'ব, যিহেতু আজি আমি কোনো বিশেষ সমস্যা লৈ অহা নাই, এজন ব্যক্তিৰ বিষয়ে জানিবলৈ আহিছোঁ। গতিকে দৰ্শক মণ্ডলী, আপোনালোকে দেখাৰ লগে লগে গম পাইছে আমাৰ মাজত কোন উপস্থিত আছে। আৰু যিসকলে তেখেতক গম পোৱা নাই এতিয়াও কিহৰ লগত জড়িত, গতিকে মই ক'ব বিচাৰিছোঁ এখেতৰ নাম হৈছে বিপ্লৱ বৰা আৰু এখেত নাটকৰ লগত জড়িত। গতিকে দাদা, প্ৰথমে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। এতিয়া আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ এটা সুন্দৰ ডায়লগেৰে। প্ৰথমে মই আপোনালোকৰ আজিৰ এই যি চেনেল হয় তালৈ মই আহিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ, লগতে আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কি ক'ম, এতিয়া আপোনাৰ ভাল লগা এটা ডায়লগ যদি আপুনি কৈ শুনাই। ঠিক আছে, এতিয়া পূজাৰ বতৰ, গতিকে শৰৎকাল, হয় নিশ্চয় এটা ডায়লগে আৰম্ভ কৰোঁ, হয় জানো? ঠিক আছে। ভগৱানক আমি মাতৃৰূপে গোসানী হিচাপে পূজা কৰোঁ। গোসানী আমাৰ মাতৃ, আৰু সমগ্ৰ জীৱ জগত তেওঁৰে সন্তান। সন্তানৰ পৰা মাতৃ কি বিচাৰে? তুমি এনে কোনো মাতৃ দেখিছানে যি সন্তানৰ তেজ মাংস খাব পাৰে? অতি সুন্দৰ, অতি সুন্দৰ। আমি সুধিব বিচাৰিছোঁ, আপুনি কেতিয়াৰ পৰা নাটকৰ লগত জড়িত, মানে প্ৰথম খোজ কেতিয়া পেলাইছিল, আৰু অনুষ্ঠান হিচাপে আপোনাৰ প্ৰথম নাট্যানুষ্ঠান ক'ত আৰম্ভ কৰিছিল? হয় হয়, আচলতে নাটকৰ লগত জড়িত কেতিয়াৰ পৰা বুলি ক'লে শিশুকালৰ পৰাই জড়িত নাটকৰ লগত। হয়। আৰু মোৰ নিজৰ যিখন গাঁও, আমগুৰি গাঁও, বিহপুৰীয়াৰ নিশ্চয় ওচৰত। গতিকে সেই আমগুৰি গাঁৱত এটা অনুষ্ঠান আছে, 1947 চনতে প্ৰতিষ্ঠা লাভ কৰিছিলে আমগুৰি ৰংঘৰীয়া কেন্দ্ৰ। হয়, তাতেই প্ৰথম আৰম্ভ হৈছিল, আৰু তেতিয়াৰ পৰা 1947 চনৰ পৰা আজি পৰ্যন্ত তাত ৰাস উদযাপন কৰি আহিছে। আৰু সচৰাচৰ ক'বলৈ গ'লে ৰাসৰ জৰিয়তেই আমিবিলাক এই নাটকৰ মাজতে সোমাইছোঁ বুলি ক'লে খুব সহায় কোৱা নহ'ব। আৰু ঠিক সেই শিশুকালটোত, ঠিক 1991-92 চনমানত আমগুৰি গাঁৱত এটা অনুষ্ঠান জন্ম হৈছিল, বেদুইন গোষ্ঠী। আৰু পোনপ্ৰথমে মোক এই নাটকৰ মাজলৈ সেই বেদুইন গোষ্ঠী আনিছিল। সেই সময়তে শিশু নাট কৰ্মশালা হৈছিল। তাৰপিছতে আমগুৰি ৰংঘৰীয়া কেন্দ্ৰত নাটক কৰি আছোঁ, আৰু বৰ্তমান সময়ত সমগ্ৰ লখিমপুৰ জিলালৈ আমাৰ এটা নাট্য দল আছে, অপেচাদাৰী ৰুদ্ৰাক্ষ। গতিকে সমসাময়িকভাৱে ৰংঘৰীয়া কেন্দ্ৰ আৰু ৰুদ্ৰাক্ষৰ লগত নাটক কৰি আছে। এতিয়া মানে ক'বলৈ গ'লে প্ৰথমতে আপোনাক ৰংঘৰীয়া কেন্দ্ৰৰ জৰিয়তে আপোনাক নাটকৰ দিশলৈ টানি আনিছিল। হয় হয় হয়, ঠিক আছে। এতিয়া সুধিব বিচাৰিছোঁ যে আপুনি ব্যৱসায়ৰ লগতো জড়িত, আমি জানো সেইটো কথা, কিন্তু ব্যৱসায়ৰ লগত জড়িত হৈ আপুনি কেনেদৰে নাটক লিখাটো আপুনি মেইনটেইন কৰিছে? আচলতে মই এটা কথা বিশ্বাস কৰোঁ, কাম কৰিবৰ কাৰণে মানুহক সময়ৰ বিশেষভাৱে এটা নিৰ্দিষ্ট সময়ৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। আৰু এটা কথা আমাৰ অগ্ৰজসকলে আগতে কয়, এতিয়া নিজেই যেতিয়া বেছি ব্যস্ততাত সোমাইছোঁ, তেতিয়া এটা কথা উপলব্ধি কৰোঁ, আচলতে যিমানেই ব্যস্ত হোৱা যায় সিমানেই সময় বেছিকৈ ওলাই বুলিহে মই ভাবোঁ। সময় কেতিয়াও কমি নাহে, মানে সময়ৰ সদব্যৱহাৰ সেইটোতো মই খুব বিশ্বাস কৰোঁ। আৰু সেই সময়কণক মই আচলতে খুব সদব্যৱহাৰ কৰিবলৈ যত্ন কৰোঁ। আৰু সেই শিশুকালৰ পৰা আৰম্ভ কৰি নাটক লিখাটো আচলতে মোৰ প্ৰথমতে ভবা নাছিলোঁ যে জীৱনত কেতিয়াবা মই নিজে নাটক লিখিম। নাটক কৰি বেছি ভাল পাওঁ, অভিনয় কৰি খুবেই ভাল পাওঁ। আচলতে নাটক লিখাৰ স্পৃহাটো বৰ বেছি দিনো হোৱা নাই মোৰ মনলৈ অহা। আৰু মোৰ দাদাস্বৰূপ কেইজনমান অগ্ৰজে মোক কৈছিল যে তই প্ৰথমতে শিশুৰ কাৰণে মই খুব কাম কৰিছিলোঁ, আৰু বৰ্তমান যিসকল প্ৰাপ্তবয়স্ক আমাৰ যিখিনি নাটক তাৰ লগত জড়িত হৈ পৰিছোঁ। আৰু ঠিক কলেজীয়া জীৱনত তেতিয়া আমি খুব নাটক কৰোঁ, কলেজৰ যিবিলাকে আমাৰ মানে বাৰ্ষিক অধিৱেশনত আমি তেতিয়া নাটক কৰোঁ। তেতিয়া আমাক ক'ৰবাৰ পৰা আমি নাটক এখন আনি পেলাই আমি ৰিহাৰ্চেল কৰি নাটক পাবলৈ বহুত কষ্টকৰ হয়। তাৰ পাছৰ পৰা এটা পৰ্যায় আছিলে যেতিয়া সেই স্কুলবিলাকত বা কলেজত আমি পুৰস্কাৰ পাওঁ বা সেই তেনেকৈ আগবাঢ়ি গৈছিলোঁ। আমাৰ পাছৰ প্ৰজন্মই তেতিয়া কি বুলি ভাবি নাজানো আৰু নাটক বিচাৰি আহে ঘৰলৈ। মই চিন্তা কৰিছিলোঁ যে তেতিয়া তেওঁলোকক মনৰ সন্তুষ্টি লাভ কৰাত মই নিজেই মানে দিগদাৰ পাওঁ, মানে কিন্তু নাটক ইমান মজুত নাথাকে, দুই এখন নাটক থাকে যি পাৰোঁ দিওঁ। তাৰপৰা লাহে লাহে চিন্তা কৰিলোঁ নহয়, সৰু সৰু ষ্টৰি লৈ পেলাই যদি মই তেওঁলোকক অকণমান কিবা কৰিব পাৰোঁ, সেই হিচাপে প্ৰথম একাংক নাটক শিকিছিলোঁ, সেই কিন্তু সম্পূৰ্ণ স্কুলৰ বাবে। তাৰপিছত যেতিয়া লাহে লাহে সেই স্কুলতে হওক বা বিদ্যালয় মহাবিদ্যালয়বিলাকতে হওক
ক্ৰমান্বয়ে নাটকে এটা প্ৰসাৰতা লাভ কৰিলে। তাৰপিছত তেতিয়া এটা মনলৈ আহিছিল, বিশেষকৈ আমাৰ শিশুসকলৰ আজিকালি প্ৰায় কৰ্মশালা হয়। তেনেকৈ মই নিজে মন মেলিছিলোঁ। আজিৰ পৰা ঠিক 10-11 বছৰৰ আগত নিজেই নাট কৰ্মশালা কৰি তেনেকৈ কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াই মনলৈ এটা ভাৱ আহিছিল যে ভুলেই হওক শুদ্ধই হওক প্ৰথমতে আৰম্ভণি কৰোঁ, আৰু তাৰপিছতেই লাহে লাহে দুই এখনকৈ এয়া লিখিবলৈ আৰম্ভ কৰিছোঁ। মানে কথানৰ লিখা নাটকসমূহৰ ভিতৰত আপোনাৰ ভাল লগা নাটক কোনখন, আপুনি নিজে লিখাৰ ভিতৰত? এইটোতো বহুত ডাঙৰ প্ৰশ্ন, কাৰণ নিজক বিচাৰ কৰা অত্যন্ত কঠিন, তথাপিও সুধিছোঁ। অত্যন্ত কঠিন। আৰু 2 নম্বৰতে দ্বিতীয়তে এনেকুৱা হয় যে নিজে কৰা সকলো কামেই নিজৰ পচন্দৰ হয় ক'ব নোৱাৰি। তথাপি মোৰ সকলোৱে ভাল লাগে দিয়ক, এইটো মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰিম। মানে আৰু আপোনাৰ নাটকসমূহৰ ভিতৰত যিমানকেইখন লিখিছে তাৰ ভিতৰত আপোনাৰ এনেকুৱা ডায়লগ আছে নেকি যে সেই ডায়লগটো আপোনাৰ মনত খুব খুটিয়াই থাকে যে এই ডায়লগটো ভাল লাগে, তেনেকুৱা ডায়লগ মনত পৰিছে নেকি? মনত মই বেছি দিন হোৱা নাই, আজি যোৱা আগষ্ট মাহত এখন নাটক কৰিছিলোঁ, ইতি কথা এটা আলি পাত। তাতে মই নিৰ্দিষ্ট এটা ডায়লগ বাছি লৈছিলোঁ, আৰু সেই ডায়লগটোক কেন্দ্ৰবিন্দু হিচাপে লৈ মই গোটেই স্ক্ৰিপ্টটো উলিয়াইছিলোঁ। ডায়লগটো আছিলে এনেকুৱা ধৰণৰ: কেৱল বিদ্ৰোহ বা হিংসাৰে কোনো কাৰ্য সমাধা কৰিব নোৱাৰি। সৌ যে দেখিছা চৰাইহাল, বৰ কষ্টৰে কুটা কঢ়িয়াই সিহঁতে নিজৰ পোৱালীকেইটাক সুৰক্ষা দিছে। হঠাতে অহা এচাটি ধুমুহাই যদি বাঁহটো ভাঙে, চৰাইহালে ধুমুহাজাকক নুসুধে কিয় ভাঙিলা আমাৰ বাঁহটো, সিহঁতে আকৌ কুটা কঢ়িয়াব, পোৱালি জগাব। পাখিবোৰ সবল হ'লে এদিন পোৱালিবোৰ উৰিব। তাতেই আছে এখন সমাজ গঢ়াৰ দুৰন্ত হেঁপাহ, সিহঁতৰ স্বাভিমান আৰু জাত্যাভিমান। অতি সুন্দৰ, অতি মানে দীপ লেভেল। আৰু আপোনাৰ আন এখন নাটক মই চাইছিলোঁ, অজান দেশত নতুন জোনাক। সেইখন মোৰ প্ৰথম নাটক। তাত কি হয়, প্ৰতীকৰ ব্যৱহাৰ হয়, মানে আপুনি চিম্বলিকেলি বস্তুটো উপস্থাপন কৰে। ধৰক অজান দেশত নতুন জোনাকত ল'ৰা এটাই সপোন দেখিছিলে, সপোন দেখাৰ পাছত ষ্টৰিটো ষ্টাৰ্ট হৈছে। আৰু ইয়াত আপুনি বৰ্তমান সমাজখনৰ প্ৰব্লেমটো দেখাইছে, কিন্তু আপুনি এটা ওল্ড এটা ষ্টৰি আৱাস লৈ, নহয় জানো, একলব্যৰ সেই কথাটোলৈ। গতিকে মানে কিয় প্ৰতীকাত্মক কিয় লিখিছে, মানে এনে সকলো নাটকে প্ৰতীকাত্মক হয়নে আপোনাৰ, নে এই দুখনহে প্ৰতীকাত্মক? মই এতিয়ালৈকে যিমানখিনি কাম কৰিছোঁ সকলোৱে প্ৰতীকাত্মক। আৰু বৰ্তমান যিটো নাটকৰ যিটো ধাৰা, সেইটো সম্পূৰ্ণ প্ৰতীকাত্মক বুলি আমি ক'ব লাগিব। বিশেষকৈ অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত যিখিনি এমেচাৰ বুলি কোৱা হয়, যিখিনি অপেচাদাৰী নাটকৰ দল, তেখেতসকলৰ যিটো আৰ্হি, সেই আৰ্হিটোতে আমি নাটক কৰিছোঁ, আৰু সেইটো আৰ্হিতে আগতে আমি শিকিছোঁ। আৰু প্ৰতীকাত্মকটো খুব ভাল লাগে। প্ৰথম কথা, যিহেতু আমি তাতে আমি চিন্তা কৰাৰ কিছুমান ফল বিচাৰি পাওঁ, গতিকে প্ৰতীকাত্মক নাটক কৰি মই খুব ভাল পাওঁ। আজিকালি দেখা যায় যে ৱৰ্কশ্বপ, নাটকৰ ৱৰ্কশ্বপে হওক, যি কৰ্মশালাৰ কথা, তাৰ বেনিফিটসমূহ কি বুলি আপুনি ভাবে? আজি সমগ্ৰ ভাৰতবৰ্ষত, বিশ্বত বুলিয়ে ক'ব লাগিব, বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কৰ্মশালা হয়। আৰু অসমত আজি কিছু বছৰৰ পৰা, বিশেষকৈ গ্ৰীষ্ম বন্ধ হওক বা শীতকালীন বন্ধই হওক, এই সময়বিলাকত প্ৰায় কৰ্মশালা হোৱা দেখা যায়। কিন্তু এই কৰ্মশালাই এটা কথা নহয় যে আমি ভাবিলে ভুল হ'ব যে কেৱল তাত নাটক শিকায়। আৰু মই যিটো সময়ত নাটক আচলতে কোনো কাকো শিকাই দিব নোৱাৰি, এইটোতো এটা অসম্ভৱ কথা। আমাৰ অগ্ৰজ যিসকল আমাৰ গুৰু আছিল, তেখেতসকলেও সেই সময়ত সেই কথাটো কৈছিল যে নাটক কেতিয়াও শিকাই দিব নোৱাৰি, এইটো নিজৰ সম্পূৰ্ণ মনৰ এক অভিব্যক্তি, এইটো নিজে প্ৰকাশ কৰা এটা মঞ্চ। গতিকে প্ৰথম কথা হৈ গ'ল কি, নাটকত সেই কৰ্মশালাবিলাকত আমি যেতিয়া যাওঁ, তাত কিন্তু আমি সচৰাচৰ নাটকৰ ওপৰত খুব কমেই কাম কৰা হয়। প্ৰথম কথা তাতে কাম কৰা হয়। এতিয়া প্ৰথম কথা হৈ গ'ল যিটো সময়ানুৱৰ্তিতা, যে আমাৰ এটা মানে বিশেষকৈ আমাৰ অপেচাদাৰী যিসকল এতিয়া নাট্যকৰ্মীয়ে কাম কৰি আছে, প্ৰত্যেকে সময়ৰ ওপৰত এটা আমি নিৰ্দিষ্ট গুৰুত্ব দিওঁ। সেইকাৰণে আমাৰ নাটকৰ সময়বিলাক প্ৰায় এনেকুৱা ধৰণৰ হয় যে 7:15 7:20 এনেকুৱা ধৰণৰ সময়, আৰু নিৰ্দিষ্ট সময়ত কিন্তু নাটক আৰম্ভ হয়। আৰু শিশু নাট কৰ্মশালাৰ জৰিয়তে যদি অন্ততঃ সেই কথাটো যে সময় যে অমূল্য সম্পদ, এই কথাখিনি যদি আমি তেওঁলোকক ক'ব পাৰোঁ বা বুজাব পাৰোঁ, সেইটো এটা আমাৰ কাৰণে বৰ ডাঙৰ এটা ছাকচেছ বুলি আমি ক'ব লাগিব।
প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে কি, তাতে প্ৰথম আৰম্ভ হয় যিটো সময়ত আমি কৰ্মশালা কৰিছিলোঁ, আমি যেতিয়া সেই সময়ত প্ৰশিক্ষাৰ্থী হিচাপে আমি যেতিয়া অংশগ্ৰহণ কৰোঁ, আটাইতকৈ সেই সময়ছোৱাত আটাইতকৈ ভয় লগা বস্তুটো হ'ল শৰীৰ চৰ্চা। বিশেষকৈ নাটক কৰিবৰ কাৰণে প্ৰথম এটা সুস্থ শৰীৰৰ অধিকাৰী হ'ব লাগিব বুলি আমি জানো, এটা সুন্দৰ কণ্ঠৰ অধিকাৰী হ'ব লাগে। গতিকে সেই সময়ত কণ্ঠৰে হওক বা শৰীৰৰে হওক যথেষ্টখিনি তাত চৰ্চা কৰা হয়। আৰু সেই সময়তে বহুত প্ৰশিক্ষাৰ্থী তাৰ পৰা ছত্ৰভংগ দিয়ে বুলি ক'লেও বহাই কোৱা নহ'ব, কাৰণ বডিটো যদি ফ্লেক্সিবল নহয় তেতিয়া আমি কিছুমান অভিনয়ৰ ক্ষেত্ৰতো কিছু সমস্যাৰ সৃষ্টি হয়। তাৰ লগত কৰা হয় আবৃত্তি। আবৃত্তিটো এইটো কাৰণে কৰা হয় যে আমি যিখিনি শব্দ আমি কওঁ, সেই শব্দবিলাক যদি প্ৰকৃতাৰ্থত সম্পূৰ্ণ শুদ্ধ ৰূপত আমি প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়া কেৱল নাটকখনেই অপভ্ৰংশ নহয়, আমাৰ যিটো ভাষা, সেই ভাষাটোলৈও যথেষ্ট সমস্যাৰ কেতিয়াবা সৃষ্টি হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কাম কৰা হয়। আৰু যিটোৱে নেকি এটা মানে শিশু বা এজন ছাত্ৰ ছাত্ৰী তেওঁৰ স্কুলীয়া জীৱনতেই হওক বা কলেজীয়া জীৱনতেই হওক যথেষ্টখিনি প্ৰভাৱ পেলায়। মানে কথাটো হ'ল কি, কৰ্মশালাৰ জৰিয়তে মানে সকলো দিশৰে এটা বিকাশ কৰে, সকলো দিশৰে বৌদ্ধিক বিকাশ, শাৰীৰিক বিকাশ, মানসিক। মানে আপুনি এটা এক্সেপশ্যনেল কাম কৰিছে যে অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এখন নাটক কৰিছে। হয় হয়। গতিকে এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা? ধৰক এইটো অত্যন্ত কঠিন কাম, আমিতো ভাবিবই নোৱাৰোঁ তেনেকুৱা ধৰণৰ কথা, কেনেকৈ কৰে। আচলতে 2018 চন আছিলে প্ৰথম অৱস্থাত, কিন্তু কথাটো মই নিজে চিন্তা কৰা কথা নহয়, এইটো মই তেখেতসকলে ভুল কৰা হয়। মোৰ এজন অগ্ৰজ নাট্যকৰ্মী নাৰায়ণ শইকীয়া, মোৰ ওচৰৰে, তেখেতে এদিন হঠাতে লগ পাই এই কথাটো কৈছিল। আৰু তেতিয়া মোৰ প্ৰথমতে নিজেই অলপ ভাবিছিলোঁ যে পাৰিম জানো, এটা অসম্ভৱ কাম। তথাপি তেওঁলোকৰ লগত আমি কথা পাতিলোঁ, বহুত দিন কথা পতা হ'ল, প্ৰায় এমাহ মানে আমি তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ কথা পাতিলোঁ। কাৰণ তেওঁলোক এখন সম্পূৰ্ণ বেলেগ জগতত থাকে, সেইটো সকলোৱে এটা উপলব্ধি কৰে। আৰু তেওঁলোকৰ যিবিলাক জীৱন কাহিনী বৰ মৰ্মান্তিক, সেইটো আমি ক'বই লাগিব। কাৰণ তেওঁলোক আচলতে দিব্যাংগ বুলি বহুতে ফটো দৃষ্টিও চায়। গতিকে কিন্তু তেওঁলোকৰ মনত এনেকুৱা কিছুমান বস্তু আছে, তেওঁলোকে নিবিচাৰে যে মোক কোনোবাই পুতৌৰ দৃষ্টিৰে চায়। আৰু তেওঁলোকৰ যিটো অন্তৰ্দৃষ্টি যথেষ্ট সবল। কাৰণ মোৰ জীৱনত হয়তো ইয়াতকৈ ডাঙৰ অভিজ্ঞতা মই ক'ৰবাত হ'ব বুলি মই নাভাবোঁ। যিটো মোৰ প্ৰায় 6 মাহ দিন তেওঁলোকৰ লগত থাকি নাটকৰ জৰিয়তে যিটো মোৰ জীৱনত অভিজ্ঞতা হৈছে, এইটো অভিজ্ঞতা আৰু বেলেগত যে ক'ৰবাত পাম, সেইটো এটা বিৰোধ। আৰু ঠিক সেই সময়ত তেওঁলোকৰ লগতে বিভিন্ন ধৰণৰ কথা বতৰা পাতি, নাটক আগতীয়াকৈ কোনো লিখা হোৱা নাছিল। আৰু তেওঁলোকৰ জীৱনশৈলীৰ আধাৰতে লিখি উলিয়াইছিলোঁ গধূলিৰ চাকি নাটকখন। যথেষ্ট বিভিন্ন ঠাইত কৰা হ'ল নাটকখন, আৰু যথেষ্ট প্ৰসাৰতা লাভ কৰিছে। আৰু আমাৰ যিটো প্ৰচেনিয়াম মঞ্চ, য'ত নাটক কৰোঁ, সেই প্ৰচেনিয়াম মঞ্চত তেওঁলোকক লৈ পেলাই তেওঁলোকে আমি সম্পূৰ্ণ আমাৰ চকুৰে দেখা মানুহৰ দৰে তেওঁলোকে যিধৰণে খোজ কাটল কাঢ়ি তেওঁলোকে যিধৰণে এখন নাটক কৰি দিলে, সঁচাকৈ মই নিজেই খুব এইটোক লৈ পেলাই নিজক অলপ গৌৰৱবোধ কৰোঁ। মানে জেনেৰেল মানুহৰ নিচিনাকৈ, জেনেৰেল মানুহৰ নিচিনাকৈ কোনো ক'ব নোৱাৰে। কাৰণ দৰ্শকৰ পৰা আমি সেইটো কথা গম পাইছোঁ পৰৱৰ্তী পৰ্যায়ত। কাৰণ গোটেইখিনিতো কেৰেক্টাৰ তাত যিমানখিনি আছিলে, কেৱল অন্ধৰ কেৰেক্টাৰ মাত্ৰ 2টা, বাকী সকলো কেৰেক্টাৰটো তেওঁলোক চকুৰে দেখা কেৰেক্টাৰ। গতিকে এটা চকুৰে দেখা কেৰেক্টাৰ এজন অন্ধ মানুহে কৰিবলৈ যাওঁতে যিখিনি হয়, গতিকে সেইখিনিত এটা গ্ৰেট ছাকচেছ হৈছে বুলি ক'ব পাৰি। গতিকে যথেষ্ট অভিজ্ঞতা হৈছে, আৰু এইটো আৰু ভাষাৰে বুজাই ক'ব নোৱাৰি। মই আজি এইটো কথা ক'ব বিচাৰিছোঁ, এইটো আছিলে আমাৰ বিহপুৰীয়া অন্ধ বিদ্যালয়ৰ সম্পূৰ্ণ ছাত্ৰ ছাত্ৰী আছিলে। অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী আহি তাত শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোক নাটকখন কৰা হৈছিল। কিন্তু মই এইটো কথা ক'ব যাওঁ যে সাধাৰণতে তেওঁলোকক লৈ কৰিব পৰা কিন্তু বহুত কাম আছে। কেৱল আমি ইচ্ছা কৰিলে তেওঁলোকে সদায় সহযোগিতা আমাক দিব। আৰু তেওঁলোকক মই ভাবোঁ কেৱল দিব্যাংগ বুলি তেওঁলোকক পুতৌজনক দৃষ্টিৰে নাচায়, তেওঁলোকক যদি কিছু সমাজমুখী কৰিব পৰা হয়, নিশ্চয় তেওঁলোকৰ পৰাও যথেষ্টখিনি নাট্যকলাৰ দিশত যথেষ্টখিনি মানে অভিজ্ঞতাই হওক বা মানে তেওঁলোকৰ পৰা যথেষ্টখিনি বস্তু আমি আদায় কৰিব পাৰিম।
হয়তো ভাবোঁ তেওঁলোক আগুৱাই যাম। খুব সুন্দৰকৈ কৈছে। গতিকে আপুনি যে আজি আমাক সময়কণ দিলে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। আৰু আপোনাক বিদায় দিছোঁ আৰু দৰ্শকসকলক আমি অনুৰোধ জনাইছোঁ, গতিকে অহা 20 অক্টোবৰ নাপাহৰিব জিলা লখিমপুৰ জিলা পুথিভঁৰালত এখেতৰ নাটক হ'ব ইতিকথা এটা আলিপাত। গতিকে চাবলৈ আহক আৰু আমাক আগবঢ়াই নিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ আহিছোঁ।